हेलो स्टूडेंट, আজি মই তোমালোকক प्रथम শ্ৰেণীৰ অংকুৰণ কিতাপৰ দ্বিতীয় লেসনৰ জেউতি কবিতাটো পঢ়াই দিম। তোমালোকে মনোযোগ দি পঢ়ি যাবা দেই। আৰু যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা, ঠিক আছে? জেউতি। মোৰ নাম জেউতি। মোৰ লগে লগে পঢ়ি যাবা দেই। মোৰ নাম জেউতি, কণ মোৰ ভাই, তেওঁ মোৰ দেউতা, এওঁ মোৰ আই, সৌৱা মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল সুতুৰা, দাঢ়ি চুলি পকা, খুৰা হ'ল বাঢ়ৈ, পেহীয়ে বয় তাঁত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। মই আকৌ এবাৰ তোমালোকক পঢ়াই দিম। তোমালোকে মোৰ লগে লগে মনোযোগ দি পঢ়ি যাবা দেই। ভালদৰে পঢ়ি যাবা। জেউতি। মোৰ নাম জেউতি, কণ মোৰ ভাই, তেওঁ মোৰ দেউতা, এওঁ মোৰ আই, সৌৱা মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল সুতুৰা, দাঢ়ি চুলি পকা, খুৰা হ'ল বাঢ়ৈ, পেহীয়ে বয় তাঁত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু পঢ়িবা দেই। পঢ়িবলৈ চেষ্টা কৰিবা। এই ছোৱালীজনীৰ নাম জেউতি। মোৰ নাম জেউতি বুলি কৈছে। আৰু এইজনী হয় এইজন হয় কণ তেওঁৰ ভাই হয়। আৰু দেউতা আছে, মা আছে, আইতা আছে, ককা আছে, পেহী আছে। যেনেকুৱা এটা পৰিয়ালৰ ফেমিলি থাকে তেনেকুৱা জেউতিৰ ফেমিলি বহুত আছে। কেইজন আছে? 2, 4, 6, 8, 9জন ফেমিলি জেউতিৰ। ঠিক আছে, ভিডিঅ'টো ভালদৰে চাবা। তো সকলোকে থেংক ইউ।